Good news, Director of Elementary Education, DW 5500 পদৰ আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন নটিছ বৰ্তমান আহিছে নটিছ ৰিগাৰ্ডিং ECA ভেৰিফিকেশ্যন এগেইনষ্ট এডভাৰটাইজমেণ্ট ডেটেড 26-12 তাৰিখে যোনটো 2023 এডভাৰটাইজমেণ্ট পাইছিলে তাৰ গতিকে এইখিনিতে ফাৰ্ষ্টতে মই কওঁ যে এইবাৰ যোনটো ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া হয় এইটো লেংথি কৰিব বিচাৰিছে ফাৰ্ষ্ট অফ অল হয়তো চৰকাৰৰ প্ৰক্ৰিয়াটো লেংথি কৰাৰ এটা ইচ্ছা এনেকুৱা ধৰণৰ অনুভৱ হৈছে কাৰণ প্ৰথম হ'ব কালচাৰেল NCC স্পৰ্টছ কালচাৰেল এই চাৰ্টিফিকেট থকা সকলৰ হ'ব আৰু কেইবাদিনো হ'ব আৰু মোৰ মতে NCC স্পৰ্টছ কালচাৰেল চাৰ্টিফিকেট খুব কম সংখ্যকৰে আছে খুব বেছি 5% বা 10% ওলাব কেতিয়াবা নোলায় গতিকে এইবাৰ মেইন ইছ্যুটো হৈছে যে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনটো মানে অনলাইন যোনটো আপোনালোকৰ এপইণ্টমেণ্ট প্ৰক্ৰিয়াটো লেংথি কৰাৰ চৰকাৰৰ এটা মন ইয়াত প্ৰকাশ কম পোৱা গৈছে গতিকে যোনটো মেইন নটিছ আহিছে সেই নটিছটো এবাৰ আমি চাই লওঁ যে কি আহিছে কি লিখিছে কিন্তু আগতে এনেকুৱা হোৱা নাছিল এইবাৰ যোনটো 5500 পোষ্টৰ এপ্লাই কৰা প্ৰাৰ্থীসকলৰ ধৈৰ্য পৰীক্ষা কৰিছে আমাৰ অসম চৰকাৰে এডুকেশ্যন গভৰ্ণমেণ্টে হুইচ ইজ মানে টোটেল বেড কাৰণ ইমান টাইম কৰিব নালাগে SSA লৈ বৰ্তমান ব্যস্ত হৈ আছে কিন্তু ফ্ৰেছ কেণ্ডিডেট নিউ ৰিকুৱাৰমেণ্টৰ কথা ভবা নাই চ' আহিছে যদিও ইমান নট ছেটিছফাইড মই গম পাইছোঁ যে বহুত পাৰ্টিয়ে ছেটিছফাইড নহ'ব চ' আহিছে 6 ছেপ্টেম্বৰৰ পৰা হ'ব দ্য ডিটেইলছ ইজ বিল' 6 ছেপ্টেম্বৰ 2024 11:30 পৰা 5:30 PM লৈকে কনফাৰেঞ্চ হ'ব দ্য DW অফিচত কাহিলীপাৰা The list cultural sports and NCC of candidate for physical document verification is uploaded in their official website DW আৰু আপলোড কৰা হৈছে কাৰ হ'ব নামবিলাক দিছে গতিকে আমি নামবিলাকো আমি এবাৰ চাই লওঁ যে কাৰ নাম দিছে কালচাৰেল স্পৰ্টছ NCC চ' NCC যিসকলৰ লিষ্ট দিছে তাৰ ক'ব গ'লে NCC টোটেল প্ৰাৰ্থী সংখ্যা ক'ব গ'লে আপোনালোকৰ আছে বাৰু নথকা নহয় আছে প্ৰায় 37টা পেজ আছে যথেষ্ট সংখ্যক প্ৰাৰ্থী আছে NCC আৰু স্পৰ্টছ কালচাৰেল চ' কালচাৰেলখন এবাৰ চাই লওঁ কাৰণ এইবিলাকত গোটা নম্বৰ পাইছোঁ এইবাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিছে ভালেই হৈছে কাৰণ নহ'লে 5-10 নম্বৰ বহুতে এনেই পাই যাব গতিকে চাওক এইবাৰ প্ৰব্লেম ল'ব পাৰি এইটো হৈছে এখন হৈছে কালচাৰেলৰ ইয়াৰো যথেষ্ট সংখ্যক প্ৰাৰ্থী আছে ৱাও ইয়াতো হেভি আচলতে ক'ব গ'লে DW এইটো ভালেই কৰিছে 108টা পেজ আছে চ' ইটছ এ ভেৰি গুড ক'ব গ'লে স্পৰ্টছৰ ক্ষেত্ৰতো যথেষ্ট সংখ্যক প্ৰাৰ্থী এপ্লাই কৰিছে গতিকে এইটো ভাল হৈছে আচলতে যিসকলৰ কাৰণ বহুতে ডিষ্ট্ৰিক্ট লেভেল বা এনেকুৱা সৰু সুৰা কিছুমান চাৰ্টিফিকেট দিয়ে এইটো বেয়া কথা আচলতে ষ্টেটক ৰিপ্ৰেজেণ্ট কৰা হ'ব লাগে ষ্টেটক ৰিপ্ৰেজেণ্ট কৰিলেহে আপোনালোকে পায় মানে চ' হুইচ ইজ গুড আপোনালোকৰ অলপ লেংথি হ'ব এবাৰ ক'ব গ'লে আৰু বাহিৰৰ পৰা অহা DLEDৰ চাৰ্টিফিকেটবিলাকো ভেৰিফিকেশ্যন কৰিব আছেই চ' মেবি আপোনালোকৰ যোনটো মেৰিট লিষ্ট হয়তো নৱেম্বৰ লাষ্টত বা অক্টোবৰ পূজাৰ পিছত প্ৰকাশ পাবলৈ সক্ষম হ'ব চ' এইটো আছিল ভিডিঅ' চ' ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এডুকেয়াৰ আছাম চাওক বহুত নতুন চেনেল আহিছে ইউটিউবত তাতৰ বিষয়ে ভিডিঅ' বনাই কিন্তু আমাৰ চেনেলটোৱে 2015 চনৰ পৰা 2015 পৰা তাতৰ লৈ ভিডিঅ' বনাই আছে আৰু একুৰেট ভিডিঅ' বনাই আছে চ' আই হোপ আপোনালোকে ছাবস্ক্ৰাইব কৰিব থেংক ইউ